কামৰূপৰ কামপুৰত জঘন্য কাণ্ড স্বামীৰ সন্মুখতে দলবদ্ধ ধৰ্ষণৰ বলি মহিলা ৰেলত চিনাকি কাল হ'ল মহিলাগৰাকীৰ বাবে নগাঁৱৰ কামপুৰ কাকতি গাঁৱত সংঘটিত হ'ল এই জঘন্য ঘটনা জানিব পৰা মতে মহিলাগৰাকী স্বামীৰ সৈতে নিশা ৰেল যোগে জাগিৰোডৰ পৰা হুজাইৰ নিজা গৃহলৈ আহি আছিল তাৰ পাছতে ৰেলত চিনাকি হয় কামপুৰ কাকতি গাঁৱৰ এজন যুৱকৰ লগত লম্পট যুৱকজনে বিভিন্ন প্ৰলোভনেৰে দুই স্বামী স্ত্ৰীক যুৱকজনৰ ঘৰত নিশা কটাবলৈ বুলি ৰেলৰ পৰা নমাই নিয়ে তাৰ পিছতে কেইজনমান যুৱকক ফোনযোগে মাতি কপিলীৰ পাৰৰ নিৰ্জন ঠাইত স্বামীক মাৰপিট কৰি মহিলাগৰাকীক ধৰ্ষণ কৰে ৮টাকৈ পাখণ্ডই জাগিৰোডৰ পৰা মানুহটোৰ লগত আহিছে অহাৰ পিছত চাপৰ মুখত নামিছে নমাৰ পিছত মোক লৈ গৈছে মোক মানুহজনক লৈ গৈছে মোৰ মানুহজনক দুটা মানুহ ধৰিছে আৰু দুটা মানুহ মাৰি আছে বুকুৰ ওপৰত বহি কিনে বিয়া কাম কৰিছে আৰু ২০,০০০ টকা আছিল লগত এইবিলাক লৈ গৈছে পাছত স্থানীয় ৰাইজৰ সহযোগত দুয়ো উপস্থিত হয় কামপুৰ আৰক্ষী থানাত কামপুৰ থানাত মহিলাগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছে ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত কামপুৰৰ পৰা পুষ্পেন্দ্ৰ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম